ফ্ৰেণ্ডছ, কি খবৰ? আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো হৈছে পালচাৰ 150 নিউ মডেলৰ চেইন ৱাছ কেনেকৈ কৰে আৰু কিদৰে কৰিব লাগে আপোনালোকক এইখিনি বুজাই যাম। ব'লক আমি আৰম্ভ কৰোঁ। এখন দেখিছে পালচাৰ 150 চেইনডাল কিদৰে ৱাছ কৰিব লাগে আজি আপোনালোকক এইখিনি আমি দেখাই যাম। কেনেকৈ কি কৰিলে চেইনডাল বেছি লাষ্টিং হয় আমি এইখিনি আপোনালোকক দেখাম। বন্ধুসকল, প্ৰথমতে আমি ফাৰ্ষ্টতে বন্ধুসকল আমি এইটো এনেকৈ খুলি লৈ আছোঁ। কিমান জাবৰ লাগি আছে এইবোৰ এইবাৰ বন্ধুসকল, কিমান জাবৰ সেইখিনি আমি এনেকৈ লেতেৰা সোমাই থাকে সেইখিনি আমি ধুনীয়াকৈ চাফ চিকুণ কৰি চেইনডাল ক্লিন কৰি আমি এতিয়া ধুনীয়াকৈ চেইন লকটো খুলি লওঁ। তাৰপিছত বাকীখিনি কৰি যাম। ফাৰ্ষ্ট আমি এতিয়া চেইন লকটো খুলি লৈছোঁ। দাদা বহুত দিন তেল দিয়া নাই নি চাগে? এইটো লক পুৰা একদম জাম হৈ গ'ল। বন্ধুসকল, যেতিয়া আমি পালচাৰ 150 হওক বা নিউ মডেলৰ 150 হওক বা 180 বা 220 আপোনাৰ টাইপখনত ৰিং থাকে, যিহেতু আমি যেতিয়া চেইনডাল ৱাছ কৰোঁ তেতিয়া আমি চেইনডাল ৱাছ কৰোঁতে আপোনাৰ ডিজেল ল'ব লাগে, যিহেতু এনেকুৱা সৰু ৰিং থাকে। ৰিংখিনি আপোনাৰ বেলেগ তেল কেৰাচিন বা পেট্ৰলত ৱাছ কৰিলে মানে এইটো আপোনাৰ ৰিংকেইটা খুলি যায়। যিহেতু এইটো ৰিং দেখিছে ৰিংবোৰ খুলি যায়, সেইটো কাৰণে আমি ভালদৰে ডিজেল লৈ পিনি ভালদৰে ৱাছ কৰিব লাগে। এতিয়া আপোনাৰ ডিজেলটো যিহেতু অলপ অইলিং টাইপৰ হৈ থাকে, অলপ তেলেতীয়া, গতিকে ডিজেলটো দিলে আমাৰ কোনো এফেক্ট নাই। আৰু বাকী কাম কৰোঁতেও তেনেকৈ ডিজেল ব্যৱহাৰ কৰিব লাগে। তাৰ কামতে ডিজেল ব্যৱহাৰ কৰোঁ। যিহেতু বিশেষকৈ এই চেইনডাল ৱাছ কৰিলে আমি ডিজেল ব্যৱহাৰ কৰিব লাগে। এতিয়া আপুনি পেট্ৰল বা কেৰাচিনত যদি এনেকৈ ৰিং থকা চেইনডাল ৱাছ কৰি দিয়া হয়, তেতিয়া আপোনাৰ চেইনডালৰ চাউণ্ড এইডাল হৈছে, এইডাল আপোনাৰ এতিয়া আমি ৱাছ কৰি অলপ দেৰি ৰ'দত শুকুৱাব লাগে। কিন্তু দাদা সময়টো কম আছে কাৰণে আমি এতিয়া ইয়াক হাৱা দি পেলানি ধুনীয়াকৈ ক্লিন কৰি আমি ফিটিং কৰি দিম। ইয়াত দেখিছে আপোনাৰ দুটা পাক আছে। এইটো পাকত অকণমান দাগি লাগি আছে, সেইটো কাৰণে আমি এইটো ছাইডত লগাব লাগিব। কাৰণ যিটো ছাইডত লাগি আছিলে সেইটো ছাইডত আমাৰ চেইনডাল ছেটিংছ হৈ থাকে, গতিকে সেইটো ছাইডতে আমি লগাব লাগিব। যদি এইটো উল্টা ছাইডটো লগাই দিওঁ, আমি এইটো ছাইডত লগাব লাগে। উল্টা ছাইডটোত যদি লগাই দিওঁ চেইনডালৰ চাউণ্ডটো বেছি আহিব পাৰে। গতিকে আমি যিটো অৰিজিনেল ছেটিংছ আছিলে সেইটো চেইনডাল ফিটিং কৰিম।
এতিয়া আমাৰ আঁতৰি যায় আৰু চেন লক গ্ৰীণ নেক্সট এতিয়া আমি চেন লক next আমি গালে সেটি আমি ভালো দেখিছে কিমান আৰামত বহি গ'ল গতিকে আমি ইয়াক এনেকুৱা মংকি প্লাছ লৈ ধুনীয়াকৈ চেপি ছেটিংছ কৰি ল'ব লাগে তেতিয়া আপোনাৰ এই লকটো আমি আৰামত বহাই দিব পাৰিম দেখিছে বহুত লুজ হৈ আছে চেণ্ডাল যিহেতু এতিয়া আমি অলপ চেণ্ডাল টাইট কৰি দিম বন্ধুসকল আমি এতিয়া ষ্টাৰ্ট কৰি ল'ম দেখিছে এতিয়া আমি এক নম্বৰ লগাই ল'লোঁ এইটো দেখিছে এইটো ৱাছ বলৰ আমি এটা চেন ক্লিনাৰ আনি ল'লোঁ এতিয়া আমি ফাৰ্ষ্টতে আমি ইয়াত ফ্ৰণ্টৰ স্পকেটটোত মাৰিব লাগে তেতিয়া কি হয় গোটেই চেণ্ডালত ধুনীয়াকৈ পাই যায় আমি এটা ৰেঞ্জ লৈ আমি ওলাব পাৰোঁ চেণ্ডাল দেখিছে এডাল লুজ হৈ আছে আৰু লগতে ইয়াৰ এইটো যিকেইটা ঘাটকেইটা দেখিছে এই ঘাটকেইটা যেনেকৈ ইয়াত কেইঘাট আছে 1 2 3 4 5 6 ঘাট ঠিক তেনেধৰণে এইটো লুজটো চাই লৈ আমি দেখিছে আমি কেইঘাট দিছোঁ এইটো ঘাট দেখিছে ঘাটকেইটা আমি এইফালে ডাঙৰ আঁচডালৰ পৰা 1 2 3 4 নম্বৰ ঘাট ঠিক তেনেধৰণে গাড়ীখনৰ অকণ ভিডিঅ' এটা কৰি দিছোঁ লাগিব এতিয়া এই বস্তুটো চেণ্ডালৰ যিটো আপ ডাউন থাকে যিডোখৰত আপ হয় আমি সেইডোখৰতে চেণ্ডাল এডজাষ্ট কৰিব লাগিব
810ত বেছি টাইট হৈ গ'লে চেইনডালৰ চাউণ্ড আহিব আৰু চলাবলৈ কাষ্টমাৰজনে ভাল নাপাব। চেষ্টা কৰিম আৰু নামটো কৰিম। ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা ঘণ্টা প্লে' বটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে নেক্সট পাই থাকে।